নমস্কাৰ প্ৰিয় অন্যান্যসকল অসমীয়া ৰাশিফল মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ য'ত আমি অসমীয়া জ্যোতিষৰ ওপৰত বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ 28 জুলাই 2020 চনত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় এই ধৰণৰ ভিডিঅ' সদায় আগতে পাই থাকিবলৈ, লগতে বেল বুটামটো টিপিবলৈ নাপাহৰিব। আহক এতিয়া মূল কথালৈ আগবাঢ়ি যাওঁ। এই ৰাশিকেইটা বিশেষ ধৰণৰ ভাগ্য খোল খাব, ঘৰ সংসাৰৰ সুখ বাঢ়িব, ভৌতিক সা সুবিধা সকলো লাভ কৰিব, ধৰ্ম কৰ্মৰ প্ৰতি ৰুচি বাঢ়িব, ভগৱানৰ কৃপা লাভ কৰিব, সুখবৰ লাভ কৰিব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়, কেৰিয়াৰ, স্বাস্থ্য, প্ৰেম, প্ৰণয়, দাম্পত্য সকলোতে উন্নতি ঘটিব, ঘৰ সংসাৰতো সুখ থাকিব। চাবলৈ গ'লে আপোনালোকে দিশত উন্নতি লাভ কৰিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে বৃষ, মিথুন, মেষ, সিংহ, ধনু আৰু কৰ্কট ৰাশি। 95 28 জুলাই তাৰিখে এই 6টা ৰাশিৰ বিশেষ ভাগ্য খুলিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' বোলা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।